guys, welcome to Assamese Mob tips. আপোনালোকে গম পাইছে চাগে Jio Prime membership to 1 year extend কৰি দিছে Jio all user কাৰণে new user কাৰণে দিয়া নাই new user বিলাকে 99 pay কৰি membership হৈ ল'ব লাগিব আৰু Jio ফালৰ পৰা এটা মেছেজ আহিছে চাগে আপোনালোকৰ মোবাইলত সবৰতে এনেকুৱা এটা মেছেজ আহিছে চাগে Jio ফালৰ পৰা আৰু Jio Prime membership আপোনালোকে free কে কেনেকৈ এক্টিভ কৰিব পাৰিব এটো আপোনালোকক আজি শিকাই দিছো সো মোৰ ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক এতিয়া মই ডাইৰেক্টলি মাই জিও অন কৰিছো দেখিছে মাই জিও অন কৰাৰ লগতে এনেকুৱা এটা ইন্টাৰফেস পাব ইয়াত লিখা আছে 10 days ago 10 days কাৰণে হেটো দিয়া হৈছে 10 days পিছত 10 days পিছত যদি আপোনালোকে কৰে হেটো ফ্ৰী কে ইউজ কৰিবলৈ নোৱাৰিব ইয়াত কি কৰিব লাগিব এতিয়া ইয়াত দেখিছে get now বুলি আছে ৰেড কালাৰ যোনটো get now আছে ইয়াত get now ক্লিক কৰিব আপোনালোকে মই যেনেকৈ ক্লিক কৰিছো ডাইৰেক্ট get now ক্লিক কৰিব আপডেট দিছে আছে অলপ ৰখিব আপডেট বিচাৰি আছে আপোনালোকে কি কৰিব লাগিব মই কিনে আপোনাক শিকাই দিছো আৰু এটা কথা কৈ লওক এইখিনিতে মোৰ চেনেলটোত মই এটা গিভঅৱে কৰিম যদি পাৰ্টিসিপেট কৰিবলৈ মন আছে দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ৰেন্ডমলি এটা তলত কমেন্ট কৰিব ভিডিওবিলাকত কেনেকুৱা পায় ভিডিওবিলাক সো এনেকুৱা এটা গেট নাও ক্লিক কৰাৰ লগতে এনেকুৱা এটা ওপেন হ'ব ইয়াত যদি আপোনালোকৰ 3টা 4টা নাম্বাৰ থাকে ইয়াত 3টা 4টা নাম্বাৰ আহি যাব অনলি মই এটা নাম্বাৰ ইউজ কৰাৰ কাৰণে এটা নাম্বাৰে আহি গৈছে ইয়াত আপোনালোকে এতিয়া কি কৰিব ডাইৰেক্ট এতিয়া আপোনালোকে ডাইৰেক্ট প্ৰসেস কৰিলে অলপ টাইম ৰখিব লাগিব অলপ টাইম ৰখিব আপোনালোকে সো আজি ভিডিওটো চাই কেনেকুৱা পায় মোক জনাব কমেন্ট কৰি অলপ ৰখিব ইয়াত এইখিনি অহাৰ পিছতে আপোনালোকে ডাইৰেক্ট ইয়াত ডান বুলি অপশ্যন এটা আহিব ডান ইয়াত দেখিছে ইয়াত হৈছে সাকসেসফুলি ইয়াত আপোনালোকে কি কৰিব ডাইৰেক্ট ডানত ক্লিক কৰিব ডান ক্লিক কৰাৰ লগতে 5 মিনিটছ মান পিছত এটা মেছেজ আহিব আপোনালোকৰ মোবাইলত সো আজি ভিডিও চাই কেনেকৈ পালে মোক জনাব কমেন্ট কৰি আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিও যদি ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আজিলৈ ইমানখিনি আছিলে বাই